NDA-नि बिजाथि जयन्त बसुमतारीखौ मदद खालामनायनि क'क्राझाराव फिन बाइक रेलि। लोकसभा बिसायख'थिनि समा खाथिनिफ्राय खाथियाव सौफैनाय हिसाबै राजखान्थि दोलोफोरनि बिसायख'थि फोसावदिंनाया गोख्रोंनिफ्राय गोख्रोंसिन महर लादों। बिसायख'थिनि लोब्बायै इउपिपिएल, बिजेपि आरो जिएसपिनि NDA जुथाइ दोलोआ दासान्दि क'क्राझार आरो दरं उदालगुरिनि दाब दाब जायगाफोराव बिसायख'थि फोसावदिंनायनि लोब्बायै बाइक रेलि खालामनायखौ नुनो मोन्दों। दिनैबो 1 नं क'क्राझार लोकसभा बियाबनि NDA-नि बिजाथि जयन्त बसुमतारीखौ देरहाहोनांगौनि थाखाय क'क्राझाराव मोनसे बाइक रेलि खालामदों। क'क्राझार आदाबारिनिफ्राय जागायनानै बे बाइक रेलिया दाब दाब जायगाजों हाबनानै गसाइगावसिम सोलिगोन। बाइक रेलिखौ फ्लेग अफ खालामनानै बेखेवनानै होयो आसामनि केबिनेट मन्त्रि उर्खावगोरा ब्रह्म, MCLA राजीव कुमार ब्रह्म आरो AGPनि दैदेनगिरि कर्ण मोहन रयआ MLA लरेन्स इस्लारिजों लोगोसे खमैबो 500नि बांसिन इउपिपिएल, बिजेपि आरो जिएसपिनि दैदेनगिरि मददगिरिफ्रा बे बाइक रेलियाव बाहागो लादों। नब्बे किलोमीटर रास्ता ठीक करा होइसे यार परा जाहारबारीলৈকে গৈ পেলাই আকৌ কোকৰাঝাৰত উভতি আহিব আৰু ৰাস্তাটো একচুৱেল ৰুটটো কোনফালে লৈছে মই ক'ব নোৱাৰো। বাইক ৰেলীটো হ'ল যে আমাৰ প্ৰচাৰ অভিযানৰ আৰম্ভণি অসমত আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত এনেকৈ আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে চিৰাং, চালবাৰী, মচলপুৰ আৰু মানে বিজিনী এইবিলাকত হৈ গ'ল, অসংগুৰিত হৈ গ'ল, গোসাইগাঁও হৈ গ'ল, কোকৰাঝাৰটো বাকী আছিল, আজি কৰা হ'ল। ইয়াৰ দ্বাৰা দি আমি এই মেছেজটো দিব বিচাৰিছোঁ যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে NDA চৰকাৰ হ'বলৈ গৈ আছে আৰু এইবাৰ মানে এটা ইতিহাস ৰচনা কৰিব যে 400তকৈ অধিক সাংসদ লৈ পেলাই নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব গৈ আছে। তেখেতৰ নেতৃত্বতে জয়ন্ত বসুমতাৰী এজন NDAৰে মানে কেণ্ডিডেট হৈ পেলাই আজি প্ৰতিদ্বন্দ্বিতা কৰিছে। আমাক লাগে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিচাৰিছে কোকৰাঝাৰৰ জয়ন্ত বসুমতাৰী। সেইকাৰণে ৰাইজক এইটো চাই পেলাই আমি ভোট দিব লাগে, কাৰণ ৰাহুল গান্ধী বনাম নৰেন্দ্ৰ মোদী বুলি যিটো এটা ইলেকশ্যনৰ হাৱা তুলিবলৈ চেষ্টা কৰা হৈছে, কিন্তু ৰাহুল গান্ধী কোনোদিন প্ৰধানমন্ত্ৰী হ'বই নোৱাৰে, ভাৰতবাসী নিবিচাৰে, নৰেন্দ্ৰ মোদীয়ে হ'ব। সেইকাৰণে আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰায় 70% ভোট লৈ পেলাই আমি জিকি যোৱাৰ এটা প্ৰচেষ্টা চলাই আছোঁ। যদি হয় 70%তকৈ যদি অধিক হয়, হয়তো বা ভাৰতবৰ্ষৰ ভিতৰতে 5% আমি পাম। BPFৰ পৰা কৈ আছে যে ইউপিপিএলে NDA অংশীদাৰ হ'লেও বড়ো ভোটাৰে হওক বা নন বড়ো ভোটাৰে হওক তেওঁলোকে একেবাৰে নাপায় বুলি কৈছে, কি ক'ব? মই এটা কথা কওঁ, কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনতে BPF দলৰ 6জন MCLA অলৰেডি 3জনত বিজেপিত জইন কৰিছে, 3জন ইউপিপিএলত। হাগ্ৰামাৰ লগত কোনে থাকিল? সজল সিংহা কংগ্ৰেছ আছিলে, আকৌ বিজেপিত জইন কৰিলে 7জন MCLA। তেওঁলোকৰ ভোটটো আমাৰ ফালে প্লাছ হৈ গ'ল। হাগ্ৰামা আজিৰ দিনত ৰজা আছিলে এটা ৰাজ্যৰ, কিন্তু ৰাজ্যটো হেৰাই গ'ল। তেওঁ অকলে থাকিল, তাৰ সেনাপতিও নাই, তাৰ কাৰণে যুদ্ধ কৰিবলৈ কোনো নোলায়। আজি কোনো নেতাই ভালকৈ কথা নকয়। তো তেওঁলোকে নিজৰ মান সন্মান বচাবৰ কাৰণে, দলীয় অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে আজি তেওঁলোকে ইলেকশ্যন খেলিছে। তেওঁলোকে ভোট মেক্সিমাম 2.5 লাখ পাই যাব, এইটো মই কওঁ। আৰু তেওঁলোকে আজি চুপে চাপে গাঁৱে গাঁৱে গৈ পেলাই ক্ষমা বিচাৰি আছে ৰাইজত। 17 বছৰ যি ভুল হৈ গ'ল, আমাক ক্ষমা কৰিব বুলি ক্ষমা খুজি আছে। তো এইবিলাক 17 বছৰ সুযোগ দিয়াৰ পিছত ৰাইজে কিয় সুযোগ দিব? এইটো মিছা কথা। এনে এটা ৰাজনীতিত চবেই কয়। হাগ্ৰামা এজন যোদ্ধা মানুহ আছিলে, অস্ত্ৰ লৈ প্ৰায় যুদ্ধ কৰা মানুহ আছিল, চৰিত্ৰ থাকি গৈছে আৰু যুদ্ধ কৰা, কিন্তু তাৰ লগতো সৈনিকো নাই আৰু সেনাপতিও নাই। দুৰ্গা দাস বড়োক হায়াৰ কৰি আনিছে সেনাপতি হিচাপে। তেওঁতো BPFৰ লগত কোনো লিংক নাছিলে, 2 বছৰ আগত BPFত জইন কৰিছে, আকৌ কেণ্ডিডেট হৈছে আজি দৰং, ওদালগুৰি সেনাপতি হায়াৰ কৰিছে। 2 বছৰ আগত BPFত জইন কৰিছে, আকৌ কেণ্ডিডেট হৈছে আজি দৰং, ওদালগুৰি সেনাপতি হায়াৰ কৰিছে। 2 বছৰ আগত BPFত জইন কৰিছে, আকৌ কেণ্ডিডেট হৈছে আজি দৰং, ওদালগুৰি
নৱচৰণীয়া কোনে বিচাৰে মই বিচাৰি পোৱা নাই নৱচৰণীয়াটো কোনেও নিবিচাৰে আজিকালি তেওঁ 2 লাখতকৈ তলত যাব হাগ্ৰামাতকৈও তলত যাব আৰু নৱচৰণীয়া ইলেকশ্যন খেলিব পাৰিব নে নাই এতিয়াও মানে ঘৰত এটা বিচাৰাধীন হৈ আছে হাইকোৰ্টত তাৰপিছত সুপ্ৰিম কোৰ্টলৈকে যাব পাৰে 12 তাৰিখৰ আগে আগে তাৰপিছত কি হয় ক'ব নোৱাৰোঁ কিন্তু তেওঁ জিকিলেও বড়ো বুলি কোনো হাৱা নাই এইবাৰ NDA আহিছে যেতিয়া আগত NDA হিচাপে আমি ইলেকশ্যন খেলা নাছিলে ফিল্ডখন আমি এৰি দিছিলোঁ বহুত দলে এৰি দিছিলে নৱচৰণীয়াৰ কাৰণে মানে খোলা কৰি দিছিলে এইবাৰতো আৰু ফিল্ড খোলা নাই নৱচৰণীয়া কি কয় তাৰ উত্তৰ দিব নোৱাৰিম নৱচৰণীয়া আজিৰ পৰা পাহৰি যাব ইতিহাস হৈ যাব